স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইপ ইউটিউব চেনেললৈ। বন্ধুসকল, লৈ আহিছোঁ নতুন এটা নটিফিকেশ্যন, যিটো নটিফিকেশ্যন আহিছে অংগনবাড়ীৰ পৰা। তাৰমানে শিশু কল্যাণ বিভাগৰ ইয়াতে কি আছিল, অংগনবাড়ী ভেকেঞ্চি ওলাইছে, য'ত আছে ৱাৰ্কাৰ আৰু হেল্পাৰৰ পোষ্ট। আহক আমি ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম। ইয়াতে টোটেল ভেকেঞ্চিজ কিমান আছে আৰু ইয়াৰ বাবে আমি এপ্লাইটো কেনেকৈ কৰিম, ইয়াৰ বাবে কোৱালিফিকেশ্যন কি লাগিব আৰু তাৰ লগতে এজ লিমিট কিমান থাকিব, লগতে চেলাৰী কিমান আহিব, গোটেইখিনি বস্তু আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। চ' ইয়াতে কি কোৱা হৈছে, ইয়াতে কোৱা হৈছে লাষ্ট ডেট কিমান আছে, 3 তাৰিখ 11 মাহ 2023। চ' ইয়াতে কোৱা হৈছে আমাক যে অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2023। ইয়াতে আছে কি অংগনবাড়ী ৱাৰ্কাৰ ইয়াতে ভেকেঞ্চি আছে কিমান 1। এডুকেশ্যনেল কোৱালিফিকেশ্যন আমি ক'বলৈ গ'লে ইয়াতে কি আছে, কেণ্ডিডেট মাষ্ট হেভ টু পাছ ইন হায়াৰ ছেকেণ্ডাৰী ইন ক্লাছ 12। এটলিষ্ট কি হ'ব লাগিব, হায়াৰ ছেকেণ্ডাৰী পাছ আউট হ'ব লাগিব। যদি ইয়াতে কোৱা হৈছে ইফ এইচএছ পাছ কেণ্ডিডেট ইজ নট এভেইলেবল ইন দ্য পাৰ্টিকুলাৰ এৰিয়া, দেন HSLC or AHM passed candidate will also apply and consider as eligible। মানে যদি যিটো এৰিয়াত অংগনবাড়ী চেণ্টাৰটো থাকিব বা কেন্দ্ৰটো থাকিব, সেইটো অঞ্চলত যদি এইচএছ পাছ যদি কোনো কেণ্ডিডেট নাথাকে, তেতিয়াহ'লে HSLC মানে মেট্ৰিক পাছ নাইবা AHM, এইটো যিটো আছিলে আমাৰ আছাম হাই মাদ্ৰাছা, যিটো আছে বৰ্ডৰ পৰা এক্সাম কণ্ডাক্ট কৰা হয়, সেইখিনিৰ যদি কোৱালিফাই হৈ যায় তথাপিও এপ্লাই কৰা বুলি বা এপ্লাই কৰাৰ কাৰণে কনচিডাৰ কৰা হ'ব। যাৰ চেলাৰী হ'ব কিমান 4500 পাৰ মান্থ। নেক্সট আছে কি অংগনবাড়ী হেল্পাৰ বাবে আছে টোটেল 11 পোষ্ট। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, কেণ্ডিডেট মাষ্ট হেভ টু পাছ HSLC or AHM, মানে এটলিষ্ট 10 পাছ হ'ব লাগিব। এইটো হয়তো সেৱা বৰ্ডৰ পৰা হওক আৰু হাই মাদ্ৰাছা বৰ্ডৰ পৰাই হওক, কিন্তু এটলিষ্ট 10 পাছ হ'ব লাগিব। ইয়াতে কৈছে ইফ HSLC or AHM পাষ্ট কেণ্ডিডেট ইজ নট এভেইলেবল, যদি HSLC নাইবা AHM যদি কেণ্ডিডেট নাথাকে বা পাছ আউট কেণ্ডিডেট নাথাকে, তেতিয়াহ'লে 9 পাছ কেণ্ডিডেটো এপ্লাই কৰা বুলি বা সেইটো এপ্লাই কৰিব পাৰিব, তাৰ বাবে কনচিডাৰ কৰা হ'ব এলিজিবল বুলি। আৰু ইয়াৰ বাবে ৰিমুনাৰেশ্যন নাইবা হয়তো আমাৰ চেলাৰী কিমান আছে, ইয়াতে 2250 ৰুপিজ। নেক্সট আছে আধাৰ ক্ৰাইটেৰিয়া। তো চাওক ইয়াতে কি কৈছে, এজ লিমিটেশ্যন কিমান 18 to 44 ইয়াৰ্ছ। 1 জানুৱাৰী 2023 মতে 18 পৰা 44 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব। নেক্সট আছে কি ৰেচিডেণ্টশ্বিপটো অলপ ভালকৈ চাব। ইয়াতে কি কৈছে, দ্য কেণ্ডিডেট হু এপ্লাই ফৰ দ্য পোষ্ট অংগনবাড়ী ৱাৰ্কাৰ অৰ অংগনবাড়ী হেল্পাৰ শ্বেল বি পাৰ্মানেণ্ট ৰেচিডেণ্ট টু দ্য কনচাৰ্ণ অংগনবাড়ী চেণ্টাৰ চাৰ্ভে এৰিয়া হুৱেৰ দ্য অংগনবাড়ী চেণ্টাৰ ইজ লোকেটেড। মানে যোনটো প্লেচত সেই চেণ্টাৰটো থাকিব, সেই চেণ্টাৰৰ কি হ'ব লাগিব, যিটো মানে এৰিয়া আছে, সেই এৰিয়াৰ ভিতৰত কেণ্ডিডেটৰ ঘৰ থাকিব লাগিব। আৰু সেইখিনি বস্তু কেনেকৈ জাজ কৰা হ'ব, ইয়াৰ বাবে কি কৰা হৈছে, দ্য ৰেচিডেঞ্চিয়েল প্ৰুফ অফ দ্য কেণ্ডিডেট অফ দ্য পোষ্ট অফ অংগনবাড়ী ৱাৰ্কাৰ অৰ হেল্পাৰ মাষ্ট বি ইছ্যুড বাই গাঁওবুঢ়া। মানে গাঁৱৰ পৰা সেইখিনি বস্তু কি কৰিব লাগিব, এটা চাৰ্টিফিকেট লৈ কিনেহে ছাবমিট কৰিব লাগিব, নাইবা প্ৰেচিডেণ্ট অফ দ্য গাঁও পঞ্চায়ত বা গাঁও পঞ্চায়তৰ সভাপতিৰ পৰা কি কৰিব লাগিব, ডকুমেণ্ট এটা বা চাৰ্টিফিকেট এটা ল'ব লাগিব। নেক্সট আছে ইয়াতে হাউ টু এপ্লাই ফৰ দ্য অংগনবাড়ী ৰিক্ৰুটমেণ্ট। আমি এপ্লাইটো কেনেকৈ কৰিম। চ' ইয়াতে চাওক, এপ্লাইটো কৰাৰ কাৰণে আপুনি প্ৰথমে কি কৰিব লাগিব, প্ৰথমে আপুনি ইয়াৰ বাবে এটা ফৰ্ম ল'ব লাগিব। চ' ফৰ্মখিনি আপুনি ছাবমিট কৰিব লাগিব। আপুনি বাই পোষ্ট কৰি দিব পাৰে। আপুনি কেতিয়ালৈকে বাই পোষ্ট কৰিব পাৰিব, আপুনি 30 নৱেম্বৰৰ আগলৈকে বাই পোষ্ট কৰা হ'ব। বাই পোষ্ট কৰাখিনি সেই একচেপ্ট কৰা হ'ব 3 নৱেম্বৰৰ আগলৈকে। এতিয়া কি আছে, 3 নৱেম্বৰ দি আছে। নেক্সট আছে কি কেণ্ডিডেট হেভ ছাবমিটেড টু চেল্ফ এটেষ্টেড কপিজ অফ দ্য ফলোয়িং মেনশ্যন ডকুমেণ্ট এলং উইথ দ্য ফুল ফিল্ড এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন যিটো ফৰ্ম থাকিব, সেইটো ফৰ্মৰ লগতে যিখিনি ডকুমেণ্ট তাতে কি কৰিব, আপোনালোকে হয়তো ছাবমিট কৰিব, সেইখিনি ডকুমেণ্টত চেল্ফ এটেষ্টেড, তাৰমানে নিজৰ ছিগনেচাৰ থাকিব লাগিব। এতিয়া ডকুমেণ্ট কি আছে, ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 2 কপি লাগিব। এজ প্ৰুফ হিচাপে ক'বলৈ গ'লে আমাৰ এডমিট নাইবা আমি ড্ৰাইভিং লাইচেঞ্চ নাইবা হয়তো আমি বেলেগ হয়তো আমি কি ডেট অফ বা বাৰ্থ চাৰ্টিফিকেটটো আমি তাতে কি কৰিব পাৰিম, ছাবমিট কৰিব পাৰিম। নেক্সট আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। আপুনি যদি HSLC পাছ আউট হয়, তেতিয়াহ'লে আপোনাৰ HSLC নাইবা HS হ'লে HS, আৰু এই গোটেইখিনি ডকুমেণ্ট আপুনি কি কৰিব লাগিব, জেৰক্স কৰি কিনে তাতে চেল্ফ এটেষ্টেড বা নিজৰ ছিগনেচাৰ কৰি কিনেহে আপুনি ছাবমিট কৰিব লাগিব। নেক্সট আছে এড্ৰেছ প্ৰুফ। ইয়াৰ বাবে আপুনি কি কৰিব পাৰে, আধাৰ কাৰ্ড এটা
ছাবমিট কৰিব পাৰে। নেক্সট আছে কাষ্ট চাৰ্টিফিকেট, যদি আপোনাৰ আছে তেতিয়াহ'লেহে আপুনি এপ্লাই কৰিব। ডিচেবিলিটি চাৰ্টিফিকেট যদি আছে তেতিয়াহ'লেহে আপুনি কি কৰিব, এইটো জেৰক্স কৰি আপুনি ছাবমিট কৰিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট একেদৰে যদি আপোনাৰ আছে তেতিয়াহ'লে আপুনি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো আপুনি ছাবমিট কৰিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বুলি ক'লে কি, ইয়াত আমি বিশেষকৈ যদি আমি স্কুলত ক'ৰবাত কাম কৰি আছোঁ, প্ৰাইভেট ছেকশ্যনত নাইবা গভৰ্ণমেণ্ট ছেকশ্যনতে আমি হয়তো পাৰ্ট টাইম হিচাপে কাম কৰি আছোঁ, তেতিয়াহ'লে আমি সেইখিনিৰ পৰা আমি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো ছাবমিট কৰিব পাৰিম। নেক্সট আছে ইয়াতে কি কৈছে ইম্পৰ্টেণ্ট ডেট অফ অংগনবাড়ী ৱাৰ্কাৰ ৰিক্ৰুটমেণ্ট। ইম্পৰ্টেণ্ট ডেট কিমান কৈছে ইয়াতে, ষ্টাৰ্টিং অফ ছাবমিশ্যন এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিম আমি 17 অক্টোবৰৰ পৰা 3 নৱেম্বৰলৈকে। অ'কে, যদি আপুনি এইখিনি বস্তুৰ ডিটেইলছত আপুনি এডভাৰটাইজমেণ্টটো চাব বিচাৰে তেতিয়াহ'লে আপুনি এটা কাম কৰক, আমাৰ ডিছক্ৰিপশ্যনত লিংক দি আছে, আপুনি সেইটো লিংকত ক্লিক কৰি গোটেই বস্তুখিনি আপুনি ডিটেইলছত চাব পাৰে। তাৰ লগত আপুনি এটা কাম কৰিব পাৰে, অংগনবাড়ী যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে গৈ কিনে আপুনি বস্তুখিনি চাব পাৰে। অ'কে, চ' এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ত। ইয়াতে আমি কি আলোচনা কৰিলোঁ, ইয়াতে আমি জব নটিফিকেশ্যন কি আছিল আমাৰ অংগনবাড়ী হেল্পাৰ আৰু ৱাৰ্কাৰৰ বাবে যিটো নটিফিকেশ্যন আছিল গোটেইখিনি বস্তু আমি আলোচনা কৰিলোঁ। চ' বন্ধুসকল, আমাৰ এইটো ইউটিউব চেনেলত আমি বিশেষকৈ প্ৰতিটো জব ৰিলেটেড আমি নটিফিকেশ্যন দি থাকোঁ। চ' আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী যিকোনো জব নটিফিকেশ্যন আপোনালোকে চবতকৈ আগত পাই যায়। চ' পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম, ধন্যবাদ।